মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 1 লাখ টকা চেক প্ৰদান ৰং মিলি হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙলৈ শিল্পীয় কলেজলৈ গৈ চেক প্ৰদান কৰে বিধায়ক জয়ৰাম ইংলেঙে কাৰ্বি আংলঙত বিশেষ টেট পৰীক্ষাৰ সন্দৰ্ভত দিছপুৰত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে কাৰ্বি পৰিষদৰ শাসকীয় নেতৃত্বত তথা ছাত্ৰ সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক পোনপ্ৰথমবাৰৰ বাবে কাৰ্বি নেতৃত্বত পৰামৰ্শ সভাত ডিফু ৰিক্ৰিয়েশ্যন পাৰ্কত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কাৰ্বি ছাত্ৰ নেতাসকল অংশগ্ৰহণ কৰে এই সভাত নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ বিপদকালত এষাৰে মিঠা মাত আৰু যৎকিঞ্চিত বৰঙণি অন্তৰ্গতৰে আগবঢ়ালে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 1 লাখ টকা চেক আগবঢ়ালে ৰং মিলি হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙলৈ আৰু এই চেক হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেঙে সাহিত্যগৰাকী বাসভৱনৰ শিল্পীয় কলেজত উপস্থিত হৈ নিজ হাতেৰে প্ৰদান কৰিলে অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা বিধায়ক জয়ৰাম ইংলেঙে নিজে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙৰ বাসভৱনলৈ গৈ নিজ হাতে সন্মানে প্ৰদান কৰিলে 1 লাখ টকাৰ চেক পদ্মশ্ৰী ৰংবং তেৰাঙৰ আৰ্থিক সহায় কৰিছে তেখেতৰ ট্ৰিটমেণ্ট দিয়া হৈছে আৰু লগতে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা দিয়া হৈ গ'ল তেখেতৰ প্ৰথম ট্ৰিটমেণ্ট চেন্নাইলৈ যোৱা সময়ত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি সহায় কৰিছোঁ 1,50,000 আজি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতৰ নিজৰ পুঁজিৰ পৰা 1 লাখ টকা সাহায্য দিছে সেই পুঁজি সেই চেকটো আমাৰ হাওৰাঘাট বিধায়ক সন্মানীয় জয়ৰাম ইংলেং তেখেতে নেতৃত্ব লৈছে লৈ কিনে আজি চেকটো আমি অৰ্পণ কৰিছোঁ কেঞ্চাৰ বেমাৰ হৈছে এই কথাটো লৈ পেলাই মুখ্যমন্ত্ৰী গুচি গ'ল তাৰপিছতে তেওঁলোকে কৰিলেকে বোলে দৰখাস্ত এটা লৈ ৰংবং তেৰাং ছাৰৰ স্বাস্থ্য যাতে সহায় চিকিৎসাৰ সহায় হয় তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত মই কাগজটো লৈ চকু প্ৰদান কৰিছে মই আজি কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিলৰ CM মহোদয় আৰু লগতে আমাৰ হাওৰাঘাট সমষ্টিৰ MLA মহোদয় প্ৰমুখত কৰি আজি অন্যান্য EMসকল আহিছে তেওঁলোকে চিফ মিনিষ্টাৰৰ যিটো মানে যিখিনি মোৰ প্ৰতি যিটো এটা কিবা দিছে আৰ্থিক কাৰ্য সেই চেকখন প্ৰদান কৰিছে মই গতিকে মই অসমৰ মুখ্যমন্ত্ৰীৰ মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু লগতে CM আৰু MLA মহোদয়কো মই ধন্যবাদ জনাইছোঁ অসমৰ যশস্বী সাহিত্যিকগৰাকীৰ অসুস্থ অৱস্থাত চিকিৎসাৰ বাবে য'ত সামান্যভাৱে অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা এই সাহায্য আগবঢ়াবলৈ যাওঁতে লগত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং কাৰ্যবাহী সদস্য ক্ৰমে অমৰ সিং টিছো প্ৰদীপ ৰংপি উপাধ্যক্ষ ৰিতেশ ইংহি পৰিষদৰ সদস্য লুন সিং তেৰণকে ধৰি বিশিষ্ট সাংবাদিক তথা লেখক পবিত্ৰ বৰা প্ৰমুখ্যে ব্যক্তিসকল উপস্থিত থাকে আজি হিলভিউ কলেজত কাৰ্বি আংলঙৰ সাহসীয় নেতাসকলৰ উপস্থিতিত আটাইতকৈ ভাল কাম এটা হ'ল আৰু হেয়া হৈছে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদৰ সদস্য তুলিৰাম ৰংহাঙে পদ্মশ্ৰী ৰংবং তেৰাঙৰ ব্যক্তিগত ৰচনা সম্ভাৰ তথা সংগ্ৰহিত গ্ৰন্থ সম্ভাৰ সযত্নৰে ৰাখিবৰ বাবে এখন মিনি পুথিভঁৰাল নিৰ্মাণ কৰি দিয়াৰ কথা ঘোষণা কৰাটো ৰংহাঙৰ এই দূৰদৰ্শীমূলক চিন্তা আৰু প্ৰতিশ্ৰুতিৰ বাস্তৱ ৰূপায়ণ হ'লে কাৰ্বি জাতিৰ ডাঙৰ এটা মূল্যৱান সম্পদৰ সুৰক্ষা হ'ব বুলি জিলাখনৰ সমূহ চিন্তাশীল তথা বুদ্ধিজীৱী মহলে মত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে মংগল ইংহি ৰিপৰ্ট কাৰ্ড নিউজ কাৰ্বি আংলঙত টেট পৰীক্ষাৰ সন্দৰ্ভত 16 মাৰ্চত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ তথা তেওঁ পৰিষদবৰ্গ আৰু কাৰ্বি ষ্টুডেণ্ট এণ্ড ইয়ৰ্থ কাউন্সিলৰ নেতৃত্ববৰ্গই এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় উক্ত আলোচনাত কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোচনা তথা পৰ্যালোচনা কৰা হয় তাৰ ভিতৰত হৈছে কাৰ্বি আংলঙৰ টেট পৰীক্ষাৰ বাবে কিছু ক্ষেত্ৰত ৰেহাই কাৰ্বি আংলং জিলাত শিক্ষকৰ খালি থকা পদসমূহত
কেৱল কাৰ্বি তথা খিলিঞ্জা যুৱক যুৱতীসকলেহে প্ৰাধান্য দিয়াকে ধৰি জিলা শিক্ষা বিভাগত থকা বিভিন্ন অভাৱ তথা সমস্যাসমূহৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় বেছ সুদীৰ্ঘ সময় ধৰি শিক্ষা মন্ত্ৰীৰ সভাকক্ষত আলোচনা হোৱা এই জৰুৰী সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং অধ্যক্ষ হৰেণ সিং বে শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংতি মুখ্য সচিব মহাদানন্দ হাজৰিকা শিক্ষা বিভাগৰ সচিব নিৰলা ফাংচপি জিলা স্কুলসমূহৰ পৰিদৰ্শক ৱেলছন ৰংপি জিলা প্ৰাথমিক শিক্ষা বিষয়া অৰুণ তেৰণ জিলা শিক্ষা অভিযানৰ সমন্বয় নয়ন পাঠক নিৰুপমা টিমুংফিকে ধৰি শাসকীয় নেতা তথা আমোলা বিষয়া আৰু কাৰ্বি ষ্টুডেণ্ট এণ্ড ইয়ৰ্থ কাউন্সিলৰ প্ৰকাশ তেৰণ বিপুল টিছো লংকিৰ লাংনে খৰসিং তেৰণ আৰু ছয়সিং ৰংপি প্ৰমুখ ছাত্ৰ তথা যুৱ নেতাসকল উপস্থিত থাকে অৰুণ লেখে ৰিপৰ্ট গাব নিউজ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কাৰ্বি ছাত্ৰ নেতৃত্বই মিলি পোনপ্ৰথমবাৰৰ বাবে ডিফু ৰিক্ৰিয়েশ্যন পাৰ্কত 16 মাৰ্চত এক গাম্ভীৰ্যপূৰ্ণ সভাত মিলিত হ'ল স্বজাতিৰ বিপন্ন কালত একগোট হৈ স্বজাতি হৈ কাম কৰি যোৱাৰ সন্দৰ্ভত আলোচনা বিলোচনাৰ বাবে অনুষ্ঠিত হয় এই সভা অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত সিঁচৰিত থকা কাৰ্বিসকল এতিয়া একগোট হোৱাৰ সময় আহি পৰিছে বিশ্ব দৰবাৰত নিজৰ সক্ৰিয় অস্তিত্ব প্ৰদৰ্শনৰ খাতিৰত সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰ্বি ছাত্ৰ নেতাসকলে সেয়েহে আজি ডিফু ৰিক্ৰিয়েশ্যন পাৰ্কত মিলি স্বজাতিৰ বিপদাপন্ন সময়ত একগোট হৈ বিভিন্ন দিশৰ ওপৰত পৰামৰ্শ আৰু আলোচনা কৰিলে এই গুৰুত্বপূৰ্ণ সভাত কাৰ্বি ছাত্ৰ সন্থা অল ইণ্ডিয়া কাৰ্বি ষ্টুডেণ্ট ইউনিয়ন কাৰ্বি ষ্টুডেণ্ট ইউনিয়ন ইউনাইটেড কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যন সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা বৰাক ভেলী ছাত্ৰ সন্থা শোণিতপুৰ ছাত্ৰ সন্থা আমৰি কাৰ্বি ছাত্ৰ সন্থা বিশ্বনাথ কাৰ্বি ছাত্ৰ সন্থা নেতৃত্ববৰ্গই মিলিত হয় সভাত কাৰ্বিসকলে বিভিন্ন সন্মুখীন হৈ অহা সমস্যাসমূহৰ ওপৰত আলোচনা বিলোচনা কৰে উল্লেখ্য আজি এই গুৰুত্বপূৰ্ণ সভাত চুবুৰীয়া ৰাজ্য মেঘালয় নাগালেণ্ড অৰুণাচল মণিপুৰ আদি ঠাইৰ কাৰ্বি ছাত্ৰ নেতৃত্বই খবৰ পঠোৱা স্বত্তেও বিভিন্ন কাৰণত আহিব নোৱাৰাত পৰৱৰ্তী সময়ত এই ধৰণৰ সভা পুনৰ 24 মাৰ্চত গুৱাহাটীস্থিত কাৰ্বি হেমটুনত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ৰাষ্ট্ৰীয় দল কংগ্ৰেছ যোৱাটো দীৰ্ঘদিনীয়া শাসনকালত আৰু বিজেপি বৰ্তমান শাসনকালত দিছপুৰৰ পৰা দিল্লীলৈ মাথোন কাৰ্বি আংলং আৰু ডিমা হাছাও পাহাৰীয়া জিলাৰ দুখন ৰাজ্যকে দীৰ্ঘদিনীয়া বঞ্চনা প্ৰতাৰণা শোষণ নিষ্পেষণাই কৰি আহিছে আৰু এই শোষণ নিষ্পেষণ তথা প্ৰতাৰণা বঞ্চনাৰ বিপক্ষে সংগ্ৰাম কৰি যাব এএছডিচিয়ে দিল্লী দিছপুৰত বিগত শাসকীয় দল কংগ্ৰেছৰ আৰু বৰ্তমান বিজেপি চৰকাৰৰ কাৰ্বি আংলং আৰু ডিমা হাছাও এই দুই পাহাৰীয়া জিলা কৰি অহা শোষণ বঞ্চনাৰ বিৰুদ্ধে আৰু স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত প্ৰাপ্তিৰ সপক্ষে পুনৰ্দমে যুঁজি যাব আৰু এই যুঁজৰ অংশ হিচাপে অহা 26 মাৰ্চত ৰূপায়ণ কৰিব অৱস্থান ধৰ্মঘট কাৰ্যসূচী উক্ত দিনা কাৰ্যসূচীৰ অন্তত সংগ্ৰামী দলটোৱে এক স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ যোগে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব যোৱা 16 মাৰ্চত দলে নিজৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা সংবাদ মেলত এইদৰে সদৰি কৰে সাংবাদিকৰ আগত এএছডিচি কেএছএ আৰু কেএনচিয়ে মিলি এটা প্ৰেছ কনফাৰেন্স কৰিছোঁ এই প্ৰেছ কনফাৰেন্স কৰাৰ মূল উদ্দেশ্যটোৱে হ'ল কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা দুখন এই দুখনৰ ৰাইজক যোৱা বহুত কেইবা দশক ধৰি বিভিন্ন চৰকাৰে দিল্লীৰ চৰকাৰ আৰু দিছপুৰৰ চৰকাৰে বিভিন্ন ধৰণে বঞ্চনা কৰি আহিছে ঠগ প্ৰবঞ্চনা কৰি আহিছে আৰু এই জিলা দুখনৰ ৰাইজক যি যেনেদৰে প্ৰবঞ্চনা কৰি আহিছে ইয়াৰ ৰাইজে ইয়াৰ বিৰুদ্ধে কিন্তু আজি যথেষ্ট সচেতন হৈছে আজি গম পাইছে যে ইয়াৰ আগৰ যি কংগ্ৰেছ দল আছিলে শাসক আৰু বৰ্তমান যি বিজেপি কাৰ্বি আংলঙত থকা কাউন্সিল অসমত থকা ৰাজ্য চৰকাৰ দিল্লীত থকা কেন্দ্ৰীয় চৰকাৰ এই তিনি বিজেপি চৰকাৰৰ বিজেপি আগৰ কংগ্ৰেছ লগতে আৰু বহুতো সংগঠন আছে যিবিলাক সংগঠনে কি
কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা দুখনক অট'নমাছ ষ্টেট বা ছেপাৰেট ষ্টেট দিব লাগে বুলি বিভিন্ন ধৰণে কৈ আহিছে, কিন্তু সেইটো আচলতে এটা প্ৰবঞ্চনা। লগতে এই বুলি সদৰি কৰে যে তেওঁলোকৰ এই সংগ্ৰামত জিলাখনৰ সকলো শ্ৰেণীৰ ছাত্ৰ সংগঠন, যুৱ সংগঠন আৰু মহিলা সংগঠন তথা কৃষক, কৰ্মচাৰী তথা সংবাদ মাধ্যমত জড়িত ব্যক্তিসকল আকুণ্ঠ সহযোগ কৰি চৰকাৰে 2 পাহাৰীয়া জিলা অধিবাসীসকলৰ দীৰ্ঘদিনীয়া আকাংক্ষাৰ সঁচা বাণী প্ৰেৰণৰ ক্ষেত্ৰত সহায় সহযোগ কৰাৰ বাবে এক বিবৃতি যোগেও আহ্বান কৰিছে ASDCৰ সভাপতি হলিৰাম তেৰাং, কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চামছন তেৰণ আৰু KNCAৰ সম্পাদিকা মেৰিনা বেপিয়ে। সময় হৈছে এটি চমু বাণিজ্যিক বিৰোধীৰ। Assam Hill Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰোধীৰ পিছত পুনৰ বাতৰি মজিয়াত পুনৰ উদক ভেটাৰক্ষীয়াৰ কাহিনীৰ কথা। একাংশ বোকাজান ৰেলৱে কৰ্মচাৰীৰ লাখ লাখ টকাৰ শিলগুটি ত্ৰিপুৰালৈ চালন দিওঁতে অতিৰিক্ত বুজাই কৰি পোৱা টকাৰে উদৰ পূৰাই টকা কথাটো পোহৰলৈ আহিছে। বুজাই কৰা ট্ৰাক ওজন কৰি চাই আজি শেহতীয়াকৈ ধৰা পৰিছে বোকাজান আৰক্ষী জিলা পৰিবহণ বিভাগৰ বিষয়া আৰু আছু নেতৃত্বৰ হাতত। ইফালে গড়কাপ্তানি মন্ত্ৰী আৰু বন মন্ত্ৰীৰ অভিযোগ যে অসমত পৰ্যাপ্ত পৰিমাণে শিলগুটি নোপোৱাৰ বাবে গড়কাপ্তানি পথ তথা ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কাৰ্যত বিলম্ব হৈ থাকিবলগীয়া হৈছে। কিন্তু গোলাঘাট জিলাৰ উৰিয়াম ঘাটৰ পৰা ট্ৰাকে আনি শিলগুটিবোৰ বোকাজান ৰেলৱে ষ্টেচনৰ আশে পাশে জমা কৰি শিলগুটিৰ পাহাৰ গঢ়া সকলোৰে দৃষ্টিগোচৰ হৈছে আৰু এইবোৰ লৈ যোৱা হয় চুবুৰীয়া ৰাজ্য ত্ৰিপুৰালৈ। উল্লেখ্য ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰেলৱে ষ্টেচনৰ মাজত থকা এই গড়কাপ্তানি পথটোৰে মাত্ৰ ১৩ টন ওজনৰহে বুজাই কঢ়িয়াই নিব পাৰে। কিন্তু বিগত কেইবাদিনৰে পৰা বোকাজান ৰেলৱে ষ্টেচনৰ মাষ্টাৰ জিতুল গগৈ আৰু দীপ গগৈৰ নেতৃত্বত ১৩ টন ওজনৰ ঠাইত এইসমূহ শিলগুটি ট্ৰাকত বুজাই কৰি পঠোৱা হয় ২২ৰ পৰা ২৫ টন ওজনৰ শিলগুটি। আজি অতদিনে উদ্ৰুপি ষ্টেচন মাষ্টাৰ জিতুল গগৈ আৰু সহায়ক দীপ গগৈৰ নেতৃত্বত লাখ লাখ টকা অবৈধভাৱে আত্মসাৎ কৰি থকাৰ তথ্য পোহৰলৈ আহিল। বোকাজান আৰক্ষী, পৰিবহণ বিষয়া তথা আছু নেতৃত্বৰ লগতে ৰাইজৰ তৎপৰতাত হাতে লোতে আজি ধৰা পৰিল। স্পেচিয়েল ৰিপৰ্ট কাট নিউজ। সাংসদ নিৰ্বাচনলৈ আছে প্ৰায় এবছৰ সময়। এতিয়াৰ পৰাই সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলঙৰ বিভিন্ন ৰাজনৈতিক দল সংগঠনসমূহৰ মাজত ইতিমধ্যে নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ কৰি দিয়া পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত আৰু এক খুব চৰা শাসকীয় দল বিজেপিৰ হৰিয়াজান গড়কাপ্তানি পৰিদৰ্শন বাংলোত বিজেপিৰ বোকাজান মণ্ডলৰ সভাপতি জাগেশ্বৰ শ্যামৰ পৌৰোহিত্যত অনুষ্ঠিত শক্তি কেন্দ্ৰৰ সভাত আগন্তুক জিলা টাউন কমিটিৰ সমূহৰ নিৰ্বাচন আৰু সাংসদীয় নিৰ্বাচনক লৈ আৰম্ভ কৰা পৰিলক্ষিত হয় নিৰ্বাচনী সন্দৰ্ভত প্ৰাথমিক কুচকাৱাজ। বোকাজান বিজেপি ব্লক মণ্ডলৰ সভাপতি যোগেশ্বৰ শ্যামৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিধায়ক ডাক্তৰ নুমল মুমিনে মুখ্য অতিথি হিচাপে যোগদান কৰা সভাত আগন্তুক বোকাজান টাউন কমিটিৰ নিৰ্বাচন আৰু সংসদ নিৰ্বাচনৰ প্ৰসংগত আলোচনা বিলোচনা কৰে। বিজেপি ব্লক মণ্ডলৰ সম্পাদক লক্ষীৰাম ৰংপিৰ সভাৰ উদ্দেশ্য ব্যাখ্যাৰ পিছতে আৰম্ভ হোৱা সভাত আগন্তুক টাউন কমিটিৰ নিৰ্বাচন আৰু সংসদ নিৰ্বাচনৰ বিষয়ত দলীয় কাম কাজ আগবঢ়াবলৈ ৫খন পলিং ষ্টেচনৰ পৰা শক্তি কেন্দ্ৰৰ বাবে ২১জনকৈ দলীয় কৰ্মীক দায়িত্ব অৰ্পণ কৰা হয়। সভাত মুখ্য অতিথি ডাক্তৰ মুমিনৰ উপৰিও পৰিষদীয় সদস্য লংকিতি মুং, বৰজান VDC অধ্যক্ষ ফিলিপ তেৰণ, BLCCৰ অধ্যক্ষ বাবুৰাম বে,
জিলা কিষাণ মৰ্চাৰ সভাপতি বিজয় গুপ্তা জিলা মহিলা মৰ্চাৰ সম্পাদিকা দীপ্তি গগৈয়ে সন্মানীয় অতিথি হিচাপে যোগদান কৰে লগতে সভাত উপস্থিত থাকে বিজেপিৰ বহু সদস্য তথা কৰ্মীসকল ডিফু লামডিং পথৰ 22 কিলোমিটাৰ নিলগত 17 মাৰ্চত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা মৃতদেহ এইদৰে পৰি থকা কথা তাতি কাষৰীয়া প্ৰত্যক্ষদৰ্শীয়ে ডিফু আৰক্ষীক জনোৱাত আৰক্ষীয়ে আহি উপস্থিত হয় ডিফু লামডিং পথৰ 22 কিলোমিটাৰ নিলগত 17 মাৰ্চত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা মৃতদেহ এইদৰে পৰি থকাৰ কথা দাঁতি কাষৰীয়া প্ৰত্যক্ষদৰ্শীয়ে ডিফুৰ আৰক্ষীক জনোৱাত আৰক্ষী আহি উপস্থিত হয় আৰক্ষীৰ মতে ব্যক্তিজন ডিমাপুৰৰ আৰ্মি সাপ্লাই ৰোডৰ নিবাসী নাম দেৱানন্দ কুমাৰ শাহ বয়স 25 লোকজনক কোনে কেনেকৈ আৰু কিয় মাৰিলে এই কথা আৰক্ষীয়ে এতিয়া সংবাদ মাধ্যমৰ আগত সদৰি কৰা নাই যদিও মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে ডিফু অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে হয়তো মৰণোত্তৰ পৰীক্ষাৰ পিছতহে গম পোৱা যাব মৃত্যুৰ কাৰণ অৰুণ লেখথে ৰিপৰ্ট কাৰ্ড নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ